হ'ব বটলটো ভৰাই দিয়ক কথা মানে হল কি মই কৈ দিছো কথাটো কথা মান হল মোৰ মানুহৰ গাকে আছে তেওঁৰ নাম দশৰথ সীতা তেওঁক বৰ দুৰ্দান্ত ৰাক্ষসে পাই হৰণ কৰি লৈছে তেওঁৰ নাম দশৰথ ৰাৱণ পিছে মই বহুত কষ্ট কৰি ৰাক্ষসৰ পৰা মানুহৰ গাকে উদ্ধাৰ কৰি নিলো আনি পুনৰ ভাৰত যাবলৈ গ্ৰহণ কৰি লওঁতে গোটেই অযোধ্যাবাসী কি বুলিনো হাঁহিলে হাঁহিছে আৰু কৈ ধুনীয়া মানুহ কিছুমানে কৈছে তাৰ ভিতৰতে ৰাম ৰাক্ষসে ধৰি নিয়াৰ পিছত মানুহগৰাকী আৰু সতী হৈ থাকিব নোৱাৰে আমাৰ বিশ্বাস নহয় কিছুমানে কৈছে তাৰ ভিতৰত আকৌ ৰাম বোলে সেইটো কোনো চিন্তা কৰিবলগীয়া নহয় আজিকালি চলিছে বোলে এইটো আচলতে আজিকালি চলা বিয়নীয়া ক্ষেত্ৰতে হাঁহিছে সেইটো কথা এইটো আগত মহান পুৰুষসকলৰ পৰা চলি আহিছে বুজিছেনে আগৰ মহান পুৰুষসকলৰ পৰা চলি অহা কাৰণে এতিয়া আমাৰ নৰসকলৰ মাজতো ক'ৰবাত চলিছে বৰ বিশেষ দুখ দিবলগীয়া নহয় এতিয়া বিশেষকৈ মোবাইলৰ যুগ আহিলে আচলতে এইটো আজিকালি চলা নহয় এইটো একদম মহান পুৰুষৰ পৰা চলি আহিছে তেখেতে মানি ল'লে নহয় কথাটো শ্ৰীৰামে যেতিয়া মানি লৈছে আমাৰ মানুহে মানি ল'বলৈ কি কথাটো সেইকাৰণে কৃষ্ণৰ নিৰ্মুখৰ বাণী এটা আছিলে কি যেতিয়া কৃষ্ণ বোলে বৈকুণ্ঠলৈ গৈছিল যাবলৈ ওলাইছে তেতিয়া গোপীসকলক খুব কান্দিছে প্ৰভু আপুনি বৈকুণ্ঠলৈ যাবগৈ কেতিয়াকে দেখা পাম কেতিয়াকে আহিব তেতিয়া কৃষ্ণই কৈছে যে গোপিনীসকল তোমালোকে মিছাকে হিয়া ধুনি নাকান্দিবা এতিয়া তোমালোকে হিয়া খুন্দি কান্দিলেও মোক এতিয়া দেখা নোপোৱা যেতিয়া কলিযুগ সোমাব তেতিয়া তোমালোকৰ মোক বোলে বন্ধন গোটা মেনেজাৰ হিচাপে সেইকাৰণে এতিয়া কলিত মানে ঈশ্বৰৰ নামত যদি ধূপ এপিটেনকৈ পইচা 10 টকা নাথাকে নমস্কাৰ দি কৰিলে ক্ষমা কৰিব বুলি আমি ভাবিব পাৰোঁ কিন্তু বন্ধন গোটৰ মেনেজাৰজনে নমস্কাৰ দি কৰিলে মানে মানি 10 টকা দি কমিলে লগৰগৰাকী মিলাই দিবলৈ ভয়নকৰ পেৰি কথা সেইকাৰণে আৰু আজিকালি কোৱা হৈছোঁ আইসকলে তেখেতৰ ওচৰত প্ৰাৰ্থনাও গাই তেতিয়াহ'লে মই ভবাত ভগৱান হ'বলৈ তেখেত বাকী নাই মই যে কিন্তু হওক সীতা তোমাক মই এবাৰ অগ্নি পৰীক্ষা গ্ৰহণ কৰিম দেখক ব্ৰহ্মাকে আদি কৰি 33 কোটি দেৱতা আছে অগ্নি সমাজত তুমি অগ্নিত জাহ যাব লাগিব যদি তোমাক অগ্নিয়ে দাহন নকৰে তেতিয়া পুনৰ ভাত জাপে গ্ৰহণ কৰিব পাৰিম যদি অগ্নিয়ে দাহন কৰে পুৰি পেলাই তেতিয়াহ'লে একেবাৰে বজাই শেষ হ'ব গতিকে ভুল হৈছে অগ্নি যদি আছে তুমি অগ্নিত জাহ অগ্নিত পৰীক্ষা কৰি নাহি ব্ৰহ্মা No. Kita sedang melakukan melia. Dia muka banyak saja fish kan hanya.
কি নহওক নহয় জানো এই চিন্তা ভাৱনাই হৈছে য'ত ঘূৰিয়াই দিছে গতিকে ভয় নাই শ্ৰীৰামচন্দ্ৰ তোমাৰ পিতৃ মই ৰাজা দশৰথ মোৰ বাইক কৰা খেতি বনলোৱা সীতা তোমাৰ সকলো মই প্ৰাণ ত্যাগ কৰিলোঁ এতিয়াও 33 কোটি দেৱতা সমাজত মোৰ সখা অগ্নি আৰু মই অগ্নি দশৰথ সীতা অগ্নি পৰীক্ষা চাবৰ কাৰণে মই দেৱৰ ওপৰত থিয় দিছোঁ অগ্নিৰ মাজত গতিকে সীতা নিৰ্দোষী সীতা মহাসতী মোৰ বাইক ৰাখি তুমি যেনেকৈ বনলৈ আহিছিলা এতিয়া মোৰ বাইক ৰাখি সীতাক সম্বৰণ কৰা উঠা সীতা তুমি পিতৃ বাক্য পালন কৰা ৰামৰ হাঁহি পাতহে উঠিলে আৰু ৰোহিণীত ভয় লাহলীয়া মই ৰোহিণীত ভয় লাহলীয়া মই ৰামচন্দ্ৰ বৰপতীয়া হৈ ৰাম বোল হৰি বোল এইবাৰে আৰু কিবা আছে এইটো ঘাইটোৱে হয়নে যিসকলে ঈশ্বৰ কৃষ্ণ চিনি নাপাব তেওঁলোকক আশাটো মানে নিয়ম কৰি ৰখা হ'ব বুলি কৈছে ৰাস্তা যোৱা নোপোৱা ধৰি লোৱা সেইজনৰ নিচিনা মানে সেইবুলি সকলো নহয় আকৌ হয় হয় তাৰ ভিতৰতে কোনোবা এজন ভাল আছে ভাল হেনো বোলে গুটিৰ ভিতৰতে গুটি বুলি কৈছে হয় গুটিৰ ভিতৰতে গুটি বাকীসকল পতান বুলি কৈছে সেইটো আমি কোৱা কথা নহয় নহয় বাৰু গতিকে সেই যিসকল পতান সেইসকলক সকলোকে ফালৰ পৰা কল্কি ভগৱানে কাটি মাৰি ধ্বংস কৰিব প্ৰভু আমাৰ ফালে পাবহি নি ভয় লাগিছে হৈ আছে বাবুহে পায় গোট হ'লে বাচিব পতান হ'লে উৰিব সেইবিলাক চৰকাৰে এইবিলাক গোট ঘূৰালে নহ'ব আকৌ আমাৰ তেনেকুৱা গোটে আছে সেইবোৰ গোট নহ'ব ৰাম নামৰ গোট হ'ব লাগিব তেতিয়াহে ৰক্ষা হ'ব সেই ৰাম নামৰ গোট হেনো বোলে এজনহে আছে কোটিৰ ভিতৰত সেইজনক লৈ পুনৰ সত্য স্থাপন কৰিব প্ৰভু ভগৱন্তই আৰু যিসকল পতান সেইসকলক সকলোকে ফালৰ পৰা কাটি মাৰি ধ্বংস কৰিব কল্কি ভগৱানে আমাৰ ফালে নাহিলে হৈছে দেই এই কল্কি ভগৱান জন্ম হ'ব ক'ত অঞ্চলটো হ'ব সম্বলপুৰ আৰু গাঁওখনৰ নামটো হ'ব কলাপ গাঁও কল্কি ভগৱান জন্ম হ'ব বিষ্ণু দশা নামে এজন ব্ৰাহ্মণৰ ঘৰত জন্ম হয় যিসকল পতান সকলোকে ফালৰ পৰা কাটি মাৰি ধ্বংস কৰিব বিচাৰে কল্কি ভগৱান তেওঁ হেনো এটা বগা ঘোঁৰা পিঠিছিলে সেইসকলক পঠিয়াই হয় হয় এইটোৱে হ'ল কল্কি ভগৱানৰ বগা ঘোঁৰাটো
অ' প্ৰভু এই ঘোঁৰাটিৰ নামটি কি? নামটি দেৱ উপাধি দত্ত এখেতৰ হয়নে? দেৱ দত্ত এই নেকুডালি নাই যে সেয়া দেখিছে প্ৰভু উপাধি থকা বস্তু সুধিছোঁ আমি গাঁৱলীয়া মানুহ। সেইটো সুধিবলগীয়া নহয়। তেওঁ যদি অকল দেৱ বুলি ক'লে তেতিয়া বৰ বেলেগ কথা আছিলে। এতিয়া দেৱৰ দত্ত উপাধি আছে তেখেতৰ নেকুডাল কেনেকৈ থাকিব? হৰিদাস ভগৱান। হৰিদাস কোৱা। এৰা নিশ্চিতে স্বৰ্ণ নাম নলয় তোমাৰ হলে প্ৰমত হয় আৰু কিবা আশা আছে মনুষ্য হৈ Dạ phải rồi. Dạ phải con này.